অসমৰ কেইবাখনো জিলাৰ লগতে লখিমপুৰ জিলাৰ লালুক বজাৰ, হাৰমতি বজাৰ, বান্দৰদেৱা তিনিখনকৈ বজাৰ নগৰলৈ তালিকাভুক্ত হোৱাৰ লগে লগে আনন্দৰ বন্যা কঢ়িয়াই আনিছে লালুক, হাৰমতি আৰু বান্দৰদেৱাবাসীলৈ। ৰাইজৰ বহু বছৰৰ সপোন বাস্তৱত পৰিণত হৈছে। এই বিষয়ে সাধাৰণ ৰাইজ, দল, সংগঠন, ব্যৱসায়ীসকলৰ মতামত। লখিমপুৰৰ পৰা আশাদীপ শইকীয়াৰ ৰিপৰ্ট, D7 নিউজ। এতিয়া নতুন যিটো ব্যৱসায়ৰ কাৰণে, যিটো আয় উন্নতিৰ কাৰণে ভালে পাইছোঁ আমি, আৰু কোনো অসুবিধা পোৱা নাই। ভাল লাগিছে, চব সা সুবিধা হ'ব। ইয়াত ভাল ভাল অফিচো বহিব আৰু হস্পিটেল অফিচ এনেকুৱা যিকেইটা অফিচিয়েলি আছে এইকেইটাও ভাল হ'ব বুলি ভাবিছোঁ। মানে আমাৰ CM আৰু আমাৰ কি কয় সাংসদ মহোদয়ক মানে ধন্যবাদ জনাব বিচাৰিছোঁ। তাৰপিছত টাউন চেংচন হোৱাৰ কাৰণে আমাৰ ইয়াত অফিচবিলাক চব হ'ব, ল'ৰা ছোৱালী আৰু বাহিৰত যাব নালাগে। আৰু যিবিলাক অফিচৰ কাৰণে আমি টাউন হোৱা নাই কাৰণে আমি বিহপুৰীয়া যাবলগীয়া হয়, লখিমপুৰ যাবলগীয়া হয়, মানুহৰ টাইম নষ্ট হয়। আকৌ অফিচত যায়, গৈ পেলাই কাম নহয়, ঘূৰি আহি আকৌ পিছদিনা যাবলগীয়া হয়। সেইবিলাক সুবিধা আমি চব ইয়াতে পাই যাম। আৰু পঞ্চায়তে যিবিলাক সুবিধা আমাক দিব পৰা নাই বা আমি দিব পৰা নাই, সেইবিলাক সুবিধা আমি এই টাউন চেংচন হৈ যোৱাৰ পিছত আমি এইখিনি সুবিধা আমাৰ ইয়াতে পাই যাম। সেইকাৰণে আমি চবেই বহুত আনন্দিত। মানে আমাৰ অসমৰ ভিতৰত যে 3টা হ'ল, এইটো আৰু বেছি আনন্দিত যে আমাৰ ৰঙা নদীতে 3টা পৰিছে। বিগত দিনত দেখিছোঁ পঞ্চায়তবিলাকৰ সীমিত পুঁজি, সেই সীমিত পুঁজিৰ দ্বাৰা জেগাটো ডেভেলপ কৰা, মানুহৰ আশা আকাংক্ষা পূৰণ কৰা সম্ভৱ নহয়। এতিয়া যিহেতু টাউনখন মিউনিচিপালিটি হ'লে বহুত পুঁজি আহে, কোটি কোটি টকা হেৰি হয়, তেতিয়া আমাৰ এইখিনি হৈছে লালুকটো হৈছে এটা ঘন বসতিপূৰ্ণ এলেকা। ইয়াত ড্ৰেইনেজ ছিষ্টেম নহ'লে মানুহৰ বিৰাট সমস্যাৰ সন্মুখীন হ'ব। গতিকে আমি ভাবিছোঁ মিউনিচিপালিটি ঘোষণা কৰা যিটো পদক্ষেপ চৰকাৰে লৈছে, তাৰ কাৰণে আমি অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতে কৰিছে যে লালুক, হাৰমতি আৰু বান্দৰদেৱা এই 3টা অঞ্চল ৰেভিনিউ টাউন হিচাপে তেওঁলোকে ঘোষণা কৰিছে। আৰু এইটো মিউনিচিপালিটি হ'বৰ কাৰণে এইটো এটা প্ৰাথমিক পদক্ষেপ। আৰু খুব কম সময়ৰ ভিতৰতে আমি লালুকখন আৰু হাৰমতি আৰু বান্দৰদেৱা আমি টাউন কমিটি হিচাপে বা মিউনিচিপালিটি হিচাপে পাম। আমি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ অতি শ্ৰদ্ধাৰ সাংসদ প্ৰধান বৰুৱাদেৱক আমি এই সুযোগতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি ভাবোঁ আমাৰ এই অঞ্চলটো গাঁও পঞ্চায়তৰ অধীনত আছিল, এতিয়া মিউনিচিপালিটি হ'লে আমাৰ বিভিন্ন যিবিলাক গাঁও পঞ্চায়তৰ সীমিত পুঁজিৰে সমাধান কৰিব নোৱাৰা সমস্যাবিলাক টাউন কমিটিৰ দ্বাৰা বা মিউনিচিপালিটিৰ দ্বাৰা সমস্যা সমাধান হ'ব। চৰকাৰে পুঁজি বেছিকৈ আমন্ত্ৰণ দিব, আমাৰ বিভিন্ন আন্তঃগাঁথনি উন্নতি হ'ব, শিক্ষা ক্ষেত্ৰত আগবাঢ়ি যাব আৰু আমাৰ অফিচ কাছাৰী নিশ্চয় ইয়াত হ'ব। সেইকাৰণে আমি অসম চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনাইছোঁ। ধন্যবাদ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ সাংসদ মহোদয় শ্ৰীযুত প্ৰধান বৰুৱা ডাঙৰীয়া আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমৰ বিভিন্ন অঞ্চলত, বিভিন্ন ঠাইত আজি টাউন কমিটিৰ যি ডিক্লেৰেশ্যনৰ প্ৰক্ৰিয়া চলি আছে, তাৰ ভিতৰতে লালুক, হাৰমতি আৰু বান্দৰদেৱা এই 3খন টাউন সমিতি যে হ'বলৈ গৈ আছে, তাৰ বাবে আমি বহুদিনীয়া অসমৰ আৰু আমাৰ অঞ্চলৰ ৰাইজৰ যেন আমাৰ স্বাৰ্থ পূৰণ হৈছে, তেনেকুৱা এটা আমাৰ অনুভৱ হৈছে। আৰু আমাৰ লালুকবাসী ৰাইজৰ বিশেষকৈ আমি ক'ব বিচাৰোঁ যে বহু দিনতে আমি লালুকখন টাউন হোৱাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। আমাৰ বহুত দলীয় কৰ্মীৰ লগতে লালুকৰ বিশিষ্ট ব্যক্তিসকল, সন্মানীয় বহুতো ব্যক্তি আছে, সেই ব্যক্তিসকলে বহু দিনৰ পৰা চেষ্টা চলাই আছিল। আৰু সেই প্ৰচেষ্টাত আজি আমাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে যে আমাক এই টাউনৰ এগৰাকী নাগৰিক হ'বৰ বাবে সুবিধা প্ৰদান কৰিলে, তাৰ বাবে বিশেষভাৱে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো শুনিয়েই ইমানেই আনন্দ উপভোগ কৰিছোঁ যে আমি গোটেই ৰাইজ একত্ৰিত হৈ ওলাই আহিছোঁ আজি, যে এই বিষয়টো আমি অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াক বিশেষভাৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে এইটো এটা সুন্দৰ পদক্ষেপ লৈছে। আৰু লালুক, হাৰমতি আৰু বান্দৰদেৱাবাসী ৰাইজৰ এইটো বহুদিনীয়া এটা আশা যে আমাৰ অঞ্চলটো ৰেভিনিউ টাউন হিচাপে স্বীকৃতি প্ৰদান কৰক চৰকাৰে। আপোনালোকে নিশ্চয় জানে
যে টাউন হোৱাৰ লগে লগে যিবিলাক পঞ্চায়তে যিবিলাক উন্নয়ন কৰিব নোৱাৰে সেই উন্নয়নবিলাক আপোনাৰ টাউন কমিটিৰ অন্তৰ্গত বা মিউনিচিপালিটিৰ আণ্ডাৰত সেই সমস্যাবিলাক সমাধান হয়। যেনেকৈ আমাৰ ড্ৰেইনবিলাকৰ সমস্যা, আমাৰ আন্তঃগাঁথনিৰ বিভিন্ন আন্তঃগাঁথনিৰ সমস্যাবিলাক পূৰ্ণ হ'ব। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ বেংক নেশ্যনেল বেংকবিলাক আহিব। ইয়াত বিভিন্ন অফিচ কাছাৰীবিলাক বা আমাৰ নতুনকৈ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। গতিকে আমি সেই উন্নয়নবিলাকৰ কাৰণে আমি আশা কৰি আছিলোঁ আৰু সেই আশা আমাৰ পূৰ্ণ হ'বলৈ গৈ আছে। আমি সকলোৱে আনন্দিত।